বলক আজি তিতাবৰ দফলাটিঙত বিয়াখন আছে আৰু বিয়াখন খাবলৈ ময়ো আহিছোঁ লগতে মোৰ বন্ধুসকলো আহিছে আৰু বিয়াখন মানে ক'ব লাগিব এখন ইউনিক বিয়া বুলি ক'ব লাগিব কাৰণ ইয়াত ৭,০০০ মানুহ গোট খাইছে আৰু ৭,০০০ মানুহক আপোনাৰ আজি নিমন্ত্ৰণ কৰিছিলে আৰু সকলোকে পাৰ্টি দিয়া হৈছে দৰাই কইনা লৈ আহিছে আৰু সেইবাবে আমিও আহিছোঁ আৰু বিয়াখন আপোনালোকক শেষলৈকে দেখাবলৈ চেষ্টা কৰিম ভিডিঅ' শেষলৈকে চাব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যদি কৰে দিব তো বলক আজি ভিডিঅ' আৰম্ভণি কৰোঁ বৰ্তমান বাহিৰৰ ভিউ দেখা পায় মোৰ বিশ্বাস কৰোঁ মোৰ গাত মানে থৰ নাইকিয়া হৈ গ'ল যে বাহিৰত দেখাত ইমান ধুনীয়া এটা ভিতৰত কিমান ধুনীয়া হ'ব লাগিব আৰু সেইবাবে ভিতৰলৈ অকণ আগবাঢ়ি গৈছোঁ আৰু আপোনালোকে আহি থাকক আৰু বিশেষকৈ যি টেণ্ট হাউচ যিজন অনাৰ আৰু মোৰ ঘৰৰ ওচৰ হয় জোনমণি দত্ত বুলি কয় আৰু ভিতৰৰ ভিউ যি দেখা পাইছে আপোনালোকে আৰু দেখা পাই কেনেকুৱা আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি এনেকুৱা ধুনীয়া ধুনীয়া ভিউ আপোনালোকক যদি লাগে এনেকুৱা যদি টেণ্ট ধুনীয়া মৰম লগা টেণ্ট যদি লাগে আপোনালোকে যোগাযোগ কৰিব পাৰে জোনমণি দত্তক আৰু বলক বাকী ক্লিপখিনি চাই থাকক আৰু বিশেষকৈ আজি ৭,০০০ মানুহক যে একেলগতে পাৰ্টি দিয়া হৈছে আৰু সেইবাবে মোৰ মানে ঘৰত বেছি দেৰি নকৰিলোঁ সেইবাবে ওলাই আহিলোঁ আৰু গৈ পেলাই আপোনাক অকণ দেখাবলৈ চেষ্টা কৰিম আৰু দেখা পাইছে ইয়াৰ পেণ্ডেলৰ তলত ভিৰ লাগি আছে আৰু এইফালে আমাৰ নিতুলদা আছে আৰু এইফালে কফি দি থকা হৈছে আৰু এইফালে মোৰ বন্ধুসকল আছে বহি বাকী ক'ত খানা কেনে কি খোৱা হৈছে দেখাবলৈ চেষ্টা কৰিম কাৰণ খানাৰ যি জেগা অকণ মই চাই আহিছিলোঁ আগতে মানে দেখা পোৱাৰ পিছত মই অবাক হৈছোঁ যে একেলগতে ইমান মানুহ খাবলৈ দিছে আৰু ক'ত কি কৰিছে সিহঁত দেখাবলৈ চেষ্টা কৰিম আৰু এইফালে গৰম গৰম পকৰি চাহৰ লগত মানে গৰম গৰম পকৰি দি থকা হৈছে আৰু এই চাইডে আমাৰ দৰা কইনা আছে আৰু দেখা পাইছে ইয়াত ধুনীয়া ভিউ চাই থাকক ঠিক নাই ৰভাতলি দেখুৱালোঁ আৰু ৰভাতলিৰ পিছত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম য'ত কাৰিকৰসকলে খানা বনাই থকা হৈছে যেতিয়া ৭,০০০ মানুহক একেলগতে পাৰ্টি দিয়া হৈছে আৰু ক'ৰ পৰা আহিছে কাৰিকৰসকল সিহঁত দেখাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকে কি সুবিধা কৰিছে কেনেকৈ কি ৰেডি কৰিছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো ইয়াত দেৰি নকৰি বোলক কাৰিকৰ য'ত আছে তালৈ যাবলৈ চেষ্টা কৰিম তো ফাইনেলি বনকল আহি পালোঁ য'ত কাৰিকৰসকলে ৭,০০০ মানুহৰ বাবে খানা বনাই আছে আৰু দেখা পাইছে এইফালে আমাৰ টফিজুল দা আছে আৰু এইফালে নিজৰ নিজৰ কামত সকলো ব্যস্ত হৈ আছে আৰু দেখা পাইছোঁ পুৰি বনাই আছে আৰু যিসকলে বাকী অন্যান্য যি বনাবলগীয়া আছে সেইসকল বনাই আছে আমাৰ এইফালে সন্মুখত পাৰকা আহিলে আৰু দেখা পাইছে এইফালে ৪-৫টাতকৈ অধিক মানে চৌকা জ্বলাই থোৱা হৈছে আৰু নিজৰ নিজৰ কাম ধুনীয়াকৈ তেওঁলোকে কৰি আছে আৰু এইফালে পাৰ হৈ গ'ল আমাৰ চাবিৰ দা আছে লগতে প্ৰায় মোৰ চিনাকি মানুহ আছে ইয়াত আৰু ইয়াততো দেখুৱাল আপোনালোকক আৰু বাকী য'ত খানা খাই থকা হৈছে সেয়া অকণমান দেখাবলৈ চেষ্টা কৰিম চিনক কিন্তু এটা বস্তু ভাল লাগিছে নিজৰ নিজৰ যি কাম আছে সকলোৱে নিজৰ নিজৰ কামখিনি বৰ ধুনীয়াকৈ কৰি গৈছে আৰু দেখা পাইছোঁৱেই সকলো মানে ইয়াত যিসকল আছে প্ৰত্যেকজন ব্যক্তি নিজৰ কৰ্মত ব্যস্ত হৈ আছে আৰু নিজৰ নিজৰ যি দায়িত্ব আছে দায়িত্ব ধুনীয়াকৈ পালন কৰি আছে যাতে কাৰো অসুবিধা নহয় খোৱাত যাতে কাৰো প্ৰব্লেম নহয় সেইবাবে নিজৰ নিজৰ কাম কৰি আছে আৰু এইফালে মূলত আমাৰ মুন্না আৰু মিণ্টু আছে আপোনালোকক দেখুৱালোঁ য'ত খানা বনাই থকা হৈছে খানা বনাই দেখালোঁ এতিয়া বোলক দেখাবলৈ যাওঁ য'ত খানা খুৱাই থকা হৈছে মানুহসকলক আৰু সেই দেখাবলৈ অকণ চেষ্টা কৰিম আৰু দেখা পাইছে সন্মুখত ধুনীয়াকৈ সকলোৱে নিজৰ খানাখিনি লৈ গৈ আছে আৰু ইয়াত দেখা পাইছে এয়া আৰম্ভণি হৈছে শেষলৈকে চাই থাকক কাৰণ ধামাকা হ'ব ভিডিঅ' তিতাবৰত প্ৰথমখন বিয়া যিখন বিয়া ৭,০০০ মানুহক একেলগতে পাৰ্টি দিয়া হৈছে আকৌ নিজৰ পিতেকৰ বিয়া আৰু পিতেকৰ বিয়াত ৭,০০০ মানুহক একেলগতে পাৰ্টি দিয়া হৈছে আৰু কইনা লৈ অহাৰ পিছত দিয়া হৈছে এয়া পাৰ্টি আৰু দেখা পাই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব কিন্তু মই অবাক হৈছোঁ কাৰণ সৰুৰ পৰা এনেকুৱা দেখা নাছিলোঁ বিয়া প্ৰথমখন বিয়া দেখা পাইছোঁ য'ত ৭,০০০ মানুহ একেলগতে সকলোকে মাতি পাৰ্টি দিয়া হৈছে পিতেকৰ বিয়া আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টটো কৰিব পাহৰি নেচাবতো বলক বাকী ক্লিপখিনি চাই থাকক
প্ৰায় আপোনালোকক দেখুৱালৈ ৰভাতলি দেখুৱালোঁ তাৰপিছত য'ত খানা বনাই থকা হৈছে সেয়াও দেখাবলৈ চেষ্টা কৰিলোঁ য'ত খানা চলি আছে সেয়াও দেখাবলৈ চেষ্টা কৰিলোঁ আৰু প্ৰায় জেগা দেখুৱাবলৈ চেষ্টা কৰোঁ আপোনালোকক আৰু এতিয়া ভোক লাগিছে প্ৰথমতে নিজৰ পেট পূজা কৰোঁ তাৰপিছত ক'ত কি আছে সেয়াও দেখাবলৈ চেষ্টা কৰিম আৰু আগফালে ধুনীয়া চেল্ফি পইণ্ট এটা আছে লেডিজৰবিলাকে বনাইছে জেণ্টছৰবিলাকে বনাইছে সেয়াও দেখাবলৈ চেষ্টা কৰিম তো বাকী ক্লিপখিনি চাই থাকক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কাৰণে ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ কমেণ্টে কৰি জনাব পাৰিলে যদি এনেকুৱাকৈ নাথাকিব তো বলক বাকী ক্লিপখিনি আৰম্ভণি কৰোঁ মই বোলো সৰুৰ পৰা বহুত বিয়া খাইছিলোঁ কিন্তু এনেকুৱা এখন বিয়া যে খাবলৈ পাম কেতিয়াও ভবা নাছিলোঁ তাকো 7,000 মানুহ একেলগত বিয়া খাইছোঁ আপোনাৰ ভৱনখিনিতো খাইছোঁ যিখিনি আচিনা থাকে সেই আচিনাটো বিয়া খাইছিলোঁ কিন্তু প্ৰথমখন বিয়া তাকো ঘৰৰ ওচৰতে আৰু একেলগতে ইমানখিনি মানুহ দেখা পাই মানে বহুত ভাল লাগিছে আৰু প্ৰায় চিনাকি মানুহখিনিয়ে পাইছোঁ আৰু খালি লাইনটো ধৰোঁতে অকণ দীঘলীয়া লাইন আছিলে অকণমান টাইম লাগিলে আৰু ধৈৰ্যটো ধৰিছোঁ কাৰণ ধৈৰ্যৰ ফল মিঠা বুলিছে কয় আৰু বাকী কি দিছে সেইখিনি দেখাবলৈ মানে চেষ্টাটো কৰিম অকণমান কাৰণ পিছতো মোৰ মানুহ লাইন লাগি আছে মানুহক অসুবিধা দিয়াটো বেয়া কাৰণ নিজৰ বাবে আনক কষ্টটো দিব নাপায় সেয়া আমি সকলোৱে জানো আৰু প্ৰায় যিসকলে খানা দি থকা হৈছে সেইসকল মোৰ প্ৰায় চিনাকি আছে পাৰুকাক দেখুৱাইছিলোঁ বাকী ভাইটি কিছুমান আছে তেওঁলোকক দেখুৱাইছিলোঁ বা বন্ধুসকল আছে তেওঁলোকো লাগি আছে আৰু বিশেষকৈ বিয়াখন হৈছে আমাৰ মছজিদৰ মানে কি যিটো মছজিদ থাকে মছজিদত তেওঁ লাগি ভাগি থকা এজন আমাৰ মানে প্ৰেচিডেণ্ট বুলি কয় আৰু তেখেতে বহুত মানে মৰমত আমাৰ গোটেই মানে মেলামাটি এৰিয়াটো যিসকল মুছলিম মানুহ আছে সকলোকে মানে মিলা প্ৰীতিত ৰাখিছে সকলোৱে একতা হৈ আছে আৰু তেওঁ বহুত ভদ্ৰ মানুহ আৰু তেখেতে সৰু ডাঙৰ সকলোকে মৰম লগতে শ্ৰদ্ধা কৰে আৰু প্ৰায় ভিডিঅ' মাজে মাজে তেওঁক দেখুৱাই আছিলোঁ আৰু আমি সকলোৱে তেওঁক মৰমতে আবুলদা বুলি কওঁ আৰু তেখেতক প্ৰায় মানুহে চিনি পায় আৰু আজি বিয়াখন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যিসকলে আহিছিলে বিয়াখন খাবলৈ পাৰিলে যদি শ্বেয়াৰ নকৰাকৈ নাথাকিব বৰ্তমান খানা খাই থকা সময়তে সন্মুখতে দেখা পালোঁ মোৰ দাদাৰ লগৰ দুজন দাদাৰ ভাগৰ বন্ধু হয় আৰু তেখেতসকলক দেখা পালোঁ পাৰিলে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম মানে ফানী টাইপৰ আৰু এয়া হৈছে আমাৰ সৰবজান দা সন্মুখত আহিছে সৰবজান দা মানে কি বহিবলৈ ঠাই নাপালে মানে চিট নাপালে সেইবাবে সৰবজান দা একদম থিয় হৈ পেলাই দি আছে কাৰণ পেট পূজাটো প্ৰথমতে তাৰপিছত বাকী চিন্তা কৰা হ'ব আৰু সৰবজান দাই দেখুৱাই আছে যে মই পূৰা দগৰি আছোঁ আমাৰ মুন্না বৰ্তমান আপোনালোকক যি কৈছোঁ চেল্ফি পইণ্ট ধুনীয়াকৈ বনাই দিয়া হৈছে লেডিজ আৰু জেণ্টছৰ বেলেগে সেয়া অকণমান দেখাবলৈ চেষ্টা কৰিম আৰু আজিলৈ এৰিছোঁ ভিডিঅ' পাৰিলে যদি শ্বেয়াৰ নকৰাকৈ নাথাকিব তো বলক বাহিৰৰ অকণমান ধুনীয়া ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম